হে এভৰিৱান, আজি আমি ওলাই আহিছোঁ ভূটান চকীৰ ফালে। আচলতে ঘৰত থাকি বৰ লাগিছিল, সেইবাবে ভাবিলোঁ দুটাই ওচৰৰে ঠাই এটুকুৰাত ফুৰিবলৈ যাওঁ আৰু সেয়েহে ওলাই আহিলোঁ আমি ভূটান চকীলৈ। যদিহে আপোনালোকেও ঘৰত বৰ হৈ আছে তেনেহ'লে নিশ্চয় আপোনালোকৰ বাবে ভূটান চকী এটা ভাল অপশ্যন হ'ব পাৰে। তো আপোনালোকে নিশ্চয় আহক, ফুৰিবলৈ ভাল লাগিব। আৰু এয়া চাওক, আহি দেখিলোঁ দলংখন ভাঙিছে, সেইবাবে এখন সাঁকো বনাই দিছে ইয়াত, আৰু এই সাঁকোখন পাৰ হৈ আমি সেইফালে যাব লাগিব। এয়া চাওকচোন, এখনকৈ গাড়ী পাৰ কৰি এতিয়া আমি সেইফালে গৈ আছোঁ। আৰু আপোনালোকে যদি চাৰিচকীয়া বাহন আনে তেনেহ'লে এইখন দলঙেৰে পাৰ হ'ব নোৱাৰিব, গতিকে এইটো কথা মনত ৰাখিব। আৰু এয়া চাওক, আমি আহি পালোঁ পিকনিক স্পট। আমি যিহেতু দুচকীয়া বাহন আনিছিলোঁ, সেয়েহে আমাৰ 50 টকা এণ্ট্ৰি ফিজ লৈছে। আৰু এনেদৰে আমি গৈ আহি পালোঁ ভূটান চকী। আৰু আধা ৰাস্তাত মই অকণমান গাড়ীখন চলাই লৈছোঁ, খুব মন কৰিছিল চলাবৰ বাবে, সেয়ে। আৰু এতিয়া চাওক আমাৰ ভূটান চকীৰ সৌন্দৰ্য, এয়া চাওক কিমান বেছি ধুনীয়া, আৰু চাৰিওফালে পাহাৰে আৱৰা, একেবাৰে সেউজীয়া, আপোনাৰ চকু মন সকলোবোৰ হাত পেলাই দিয়া এটা শান্ত পৰিৱেশ। চাওকচোন, এতিয়া আমি এই শিলকেইটাৰে তললৈ গৈ পানীৰ কাষলৈ গৈ আছোঁ, নদীৰ পাৰলৈ। ইয়াত আহিছে যেতিয়া তেওঁৰ গান ধোৱাকৈ যাবনে, সেয়েহে তেওঁ পানীত নামি গৈছে একেবাৰে, কিন্তু মই পানীত নমা নাই, গতিকে শিলৰ ওপৰতে বহি অকণমান জিৰণি লৈছোঁ। আৰু এয়া পানীৰ ধাৰ চাওকচোন কিমান বেছি জোৰত আহিছে, মই নামিব নোৱাৰোঁ, মোৰ ইমানখিনি সাহস নাই। আৰু এতিয়া আমি অকণমান আগুৱাই আহিছোঁ, আৰু ইয়াত গাছৰ তলত অকণমান জিৰণি লৈছোঁ। ইয়াত বহুতে আজি পিকনিক খাবলৈ আহিছে, সকলোৱে নিজা নিজা ঠাই বিচাৰি লৈ ইয়াতে গাঁত খান্দি আছে চৌকা বনাবৰ বাবে। প্ৰায় 1.5-2 ঘণ্টামান থকাৰ পাছত আমি ঘৰলৈ উভতিছিলোঁ, কিন্তু আধা ৰাস্তাতে এওঁ গাড়ী ৰখাই এয়া সৰু ৰাস্তাটোৰে সোমাই গ'ল। ইয়াত বোলে পানী দেখিছে অকণমান, আকৌ গা ধুবৰ মন গ'ল তেওঁৰ, তো তললৈ নামি গৈছে। এইফালে তেওঁ পানীত নামি মোকো তেওঁৰ কাষলৈ যাবলৈ মাতি আছিল, আৰু অৱশেষত মই গৈ দেখিলোঁ এই নাজাৰাটো, আপোনালোকেও চাওকচোন। আৰু অৱশেষত তেওঁৰ হাজাৰটা ৰিকুৱেষ্টৰ পাছত ময়ো নামি গ'লোঁ পানীত, আৰু খুব এনজয় কৰিলোঁ। আৰু এই গৰমখনত আপোনালোকৰ যদি ঘৰত থাকে আমনি লাগিছে আৰু কম খৰচতে ওচৰ ঠাই ফুৰিব আহিব বিচাৰে, তেনেহ'লে ভূটান চকীলৈ আহিব পাৰে, নিশ্চয় আপোনালোকৰ আহি ভাল লাগিব। আৰু আজিৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ ইমানেই আছিল, বাই।